মই এইবাৰ প্ৰমোদ বড়ো ছাৰকে ভোট দিম কাৰণ প্ৰমোদ বড়ো ছাৰে যিমান সহায় কৰিছে এইখন আমি কোনো চৰকাৰৰ পৰা সহায়খিনি পোৱা নাই আৰু জাষ্টকে ক'ব গ'লে আমাৰ বৰ্মন কছাৰী জাতিৰ কাৰণতে একো কৰা নাই প্ৰমোদ বড়োৱে যিমান আমাৰ বৰ্মন কছাৰী জাতিৰ কাৰণে কৰিছে বা যিমান সা সুবিধা দিছে সিমান বেলেগ চৰকাৰে আমাক দিয়া নাই এইটো কাৰণে আমি প্ৰমোদ বড়োকে ভোট দিম এইবাৰ আমি দীপেন বড়ো ছাৰকে ভোট দিম দীপেন বড়ো ছাৰক ভোট দিম কাৰণ আমি বেলেগ চৰকাৰৰ পৰা সেনেকুৱা এটা সহায় পোৱা নাই যিমান সহায় আমাৰ প্ৰমোদ বড়ো ছাৰে সহায়খিনি দিছে যে আমাৰ বৰ্মন কছাৰীৰ কাৰণে বা অন্য জাতিৰ কাৰণে সেইমান সহায়টো বেলেগ চৰকাৰে দিলে হয়তো বেলেগ চৰকাৰকে ভোট দিলোঁ হয় আমি কিন্তু এইবাৰ আমি দীপেন বড়ো ছাৰৰ লগত ওলাই আহিছোঁ দীপেন বড়ো ছাৰকে ভোট দিম ৰিহন ছাৰক ভোট নিদিওঁ কাৰণ ক'ব গ'লে 17 বছৰ ৰিহন ছাৰে ৰাজ্য চলালে 17 বছৰ আমাৰ বৰ্মন জাতিৰ কাৰণে কি কৰিছে বেলেগৰ একো ক'ব নাযাওঁ বৰ্মন জাতিৰ কাৰণে একো কৰা নাই প্ৰমোদ ছাৰে বৰ্মন জাতিৰ কাৰণে যথেষ্ট কৰিছে সেইটো কাৰণে নিদিওঁ আচ্ছা সকলোকে ধন্যবাদ যাচিছোঁ মিডিয়া পাৰ্চন আপোনালোকে ধন্যবাদ যাচিছোঁ তো এই সময়ত আমি আপুনি যিটো সুধিছে ইয়াৰ উত্তৰ হিচাপে আমি সেইটোৱে ক'বলৈ ইচ্ছা কৰিছোঁ যে আহি থকা আগন্তুক 9 এপ্ৰিলত যিটো ভোট হ'বলৈ গৈ আছে আছাম এছেম্বলিৰ সেই এছেম্বলি ইলেকশ্যনৰ কাৰণে আমি আমাৰ প্ৰতিনিধি হিচাপে এনেকৈ নতুন কেণ্ডিডেট হিচাপে আমাৰ যিটো দীপেন বড়ো ছাৰ তেখেতক আমি ছাপোৰ্ট কৰোঁ আৰু তেখেতৰ নিচিনা ব্যক্তিক আমি তেনেকৈ জিকাই দিয়াটো আমাৰ সকলোৰে কৰ্তব্য কাৰণ তেখেতে একেবাৰে নিকাহ এজন ব্যক্তি হয় আৰু এপছৰ সংগঠনৰ পৰা তেনেকৈ নতুনকৈ অহা তেখেতে ব্যক্তি হয় আৰু দক্ষতা ব্যক্তি হয় তো আজি আমি তেখেতকে ভোট দিয়াটো আমাৰ কৰ্তব্য আজি ৰিহন দৈমাৰীৰ কথাটো আমি ক'বলৈ যাওঁ তেখেতে সঁচাকৈ আজি 10 বছৰ তেনেকৈ মন্ত্ৰী কাম কৰি আহিলে দায়িত্বত কৰি আহিলে আৰু 10 বছৰ তেখেতে MLA কাম কৰি আহিলে আৰু বৰ্তমান তেখেতে ডেপুটি চিফত আছে তো এনেকুৱা আমি সেইটোৱে বিচাৰিছোঁ যে এজন মানুহে এটা দায়িত্ব লৈ পেলাই কাম কৰাটো আমাৰ নিতান্ত দৰকাৰ বুলি আমি ভাবোঁ কাৰণ আমি তেনেকৈ যদি 2-3টা তেনেকুৱা দায়িত্ব লৈ পেলাই যদি কাম কৰে আমাৰ পাব্লিকবিলাকে ৰাইজে তেনেকুৱা লগ ধৰাৰ কাৰণে বা কাম কৰাৰ কাৰণে বহুখিনি অসুবিধা সেইটো আমি দেখা পাইছে আমি প্ৰেক্টিকেলি সেইটো দেখা পোৱাৰ কাৰণে আজি সেইটো ক'ব লাগিব